এই যে কাটিছিলা যে লাইনটো তাৰ তলত আকৌ লিখি দি আছো ৰাকেশ 2000 টকা আনপেড বুলি লিখা ঈশ্বৰ বাচ্চা এতিয়াও পইচা নিদিলে মোক মনিক মানে মই থানালৈ আহি ফোন কৰি এতিয়া ফোন কৰি আছে ন এইটো বেলেগ তাইক বোলো মোৰ ডায়েৰীখনত চোৱা ৰাকেশৰ নামত 2000 টকা এটা আছে নেকি সেই 2000 টো সেইটো বোলো সেইটো কটা আছে নে নকটাকে আছে মই দিলু লাগি আছে দেখোন তাকে তাই কৈছে বোলে কটা নাই দেখোন এতিয়াও দিলুৱে লাগি আছে নেকি নাই দিয়া চাগে নাই নাই এটা কাম কৰক আপুনি এতিয়া ফোন কৰি পেলাই কওক মই পইচাটো দিলো এতিয়াই নাই মই দিম মানে এতিয়া দিয়কচোন আছে লগত মই দিম নহয় আপুনি ফোনটো মাৰক না কটাই দিয়ক মনি এই শুনা এই মই যে অথনি কৈছিলো ডায়েৰীখন ৰাকেশৰ নামত 2000 টকা এটা লিখা আছে তাৰ কাষতে পেড বুলি লিখি দিবলৈ দিয়কচোন কাটি ল'বা লৈ পেলাই ব্ৰেকেটত পেড বুলি লিখি দিবা পেড বুলি লিখি দিয়া হ'ব এই কেকেটা এই লেপটপটো চাওক না এইটো নতুন নেকি নতুন এইবোৰত কিমান পৰে এইটোত প্ৰায় 30,000 মান পৰিলে নিজৰ বুলি কিনিছো মই ভাড়ালৈ অনা বুলি ভাবিছিলো এইটোত আপোনাৰ i3 প্ৰচেছৰ 500 GB হাৰ্ড ডিস্ক মনি থেংক ইউ কাটিলা মানে কেছটো কি জানে কেকেটা কাটিলে তাই দেই কাটিলে ন মানে কেছটো হ'ল কি ডেস্কটপবোৰ আপোনাৰ পিঠিত লৈ ফুৰিব নোৱাৰি নিজৰ বুলি বহুত জামেলা সেইকাৰণে মই লেপটপটো লৈ লৈছো এতিয়া মই ধৰক কেতিয়াবা থানলে নাহিলেও ছাৰে ফোন এটা মাৰিলে মই ৰাস্তাতে খটক মাৰি দিলো নিজৰ বুলি কাম হৈ গ'ল মই নহাকে হৈ গ'ল নে আহক মই ফিচাৰ্ছখিনি বুজাই দিম বহুত আছে আজিকালি লেপটপ আহকচোন এই মনি এই যে কাটিছিলা যে লাইনটো তাৰ তলত আকৌ লিখি দি আছো ৰাকেশ 2000 টকা আনপেড বুলি লিখা ঈশ্বৰ বাচ্চা এতিয়াও পইচা নিদিলে মোক কি ইলিগেল কাম কৰিলো তই কষ্টিউম আৰু মেকআপৰ নামত তই 5000 টকা ভৰাইছ সেইটো মোৰ পাৰ্চনেল কাম নহয় সেইটো ডিউটিনেল কাম আৰু চাও মই কৈ দিছো যে গোটাগুটি 5000 টকা দিব নালাগে এইবিলাক আনঅফিচিয়েল কথা হ'ব যাওক মইহে দিছো পইচা আপুনি যাওকচোন নহয় তাই ডিউটিলৈ গৈছে যাওক কিন্তু নিজা ওন খৰচত যাব লাগে নিজা মানে জানো তই নেজানো বুলি দুইটা কৈছো ফেশ্বন শ্ব'লৈ যোৱা নাই নহয় এনেকে মলাই মাৰি যাবলৈ আমি আগতে কিমান গেট আপ ললো আমি বিউটি পাৰ্লাৰলৈ গৈ পালো নেকি ছাৰক সুধচোন ছাৰৰ পৰা কেতিয়াবা লাল পইচা এটা খুজিছো নে আপোনাক আকৌ পাৰ্লাৰত গৈ মেকআপ কৰি দিবও লাগিছে নহয় এখানে আমার থানা আহক বলক বলক কি হল ক'ৰ পৰা উঠালে কি কৰ পৰা উঠালি এই মানুহজনী ক'ৰ পৰা উঠালে ঐ মূৰ্খ তই এইবিলাকত ঠাণ্ডা নেদবি তোৰ এই মাইকেৰ লিপষ্টিকত ঠাণ্ডা দিবি এই বুঢ়াক মই কেতিয়াবা চাই ল'ম আহক এয়াই আমাৰ থানা আহকচোন আহক এইটো জেনেৰেল ৰুম ইফালে আহক আৰে এয়া আমাৰ বসুমতী বিউটি বাই নমস্কাৰ এইফালে চাওক আহক আহক বহুত ষ্টাফ আছেতো আমাৰ আহক এটা এটাকে চিনাকি দি আছো এয়া আমাৰ পুৰুষোত্তম গাৰ্গ নমস্কাৰ আৰু ইয়া ৰিচা চেত্ৰী নমস্কাৰ আহকচোন আহক আৰু আহক ৰ'বহে মই ইয়াতে চিনাকি হ'বলৈ অহা নাই নহয় মই কথাটো কাক ক'ব লাগে সেইটো কওক আকৌ ছাৰ 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 দেখিছেনে নাই কিবা এটা ইম্পৰ্টেণ্ট কাম কৰি আছো কৰি থাকক শুনিও থাকক দিয়ক কওক আমি বাৰু থানাৰ ফালৰ পৰা বাইলুঙক অকণমান কণ্ট্ৰল কৰিব লাগে নেকি ছাৰ কি কাৰণে ক'লে তাই ভৰাও বুলিয়ে 5000 টকা ভৰাই দিলে কালিলে চুচে চুচিব পৰহিলে তৰাই তৰিব ৰিচাটো চিচা
কোন সময়ত তাই ভাঙে ঠিক নাই এই ছোৱালীবিলাক বেছি জেলাচিয়াছ নেকি ছাৰ জেলাছ জেলাছে কৈছো আপুনি চাগে জেলাচিয়াছ শুনিছে আপুনিহে ছোৱালীতকৈ বেছি জেলাছ নেকি এতিয়া কথাবোৰ তেনেকুৱাহে হৈছেগে আৰু লাজ নাপায় তেনেকে ছোৱালী নিচিনাকে কথা লগাই থাকিবলৈ কোনে মোৰ কথাই কৈছো বাৰু হ'ল যাওক যাওক আহক ছাৰ এখেতে কিবা ক'ব আহিছি তইহে লৈছো নেকি মই নাজানো দেই সেইকাৰণেহে সুধিছো ফাল্টু কথা নকবি দেই বাইদেউ কওক ছাৰক কথাটো নালাগে ৰ'ব আপুনি কি ক'ব আহিছে আমাৰ খাটনিয়াৰকে কওক মই গৈ আছো অহ দেই মোক কৈছা চাওক আহক ছাৰ ঠিকে আছে তই মানুহৰ আগত মোক ছাৰ ছাৰ বুলি নেমাতিবি আপুনি মইহে আছো এনেকে হলে পাৰি যেনিবা মাত কি ছাৰ বুলি মাতিব পাৰিবি আকৌ বোলে নালাগে লাগে কিন্তু বেলেগৰ আগত নালাগে আপুনি এইমাত্ৰ নালাগে বুলি ক'লে তেৰি মানে বেলেগ থাকিলে নালাগে এনে অকলে থাকিলে লাগে এবাৰ কৈ লাগে এবাৰ কৈ নালাগে খাটাং নকৰে কিয় কনফিউজ কিয় কৰি থাকা আপুনি কিয় কনফিউজ কৰি বহক চাহ আহোচোন বহক তই এইফালে আছোন তইতকৈ পিছে পিছে ঘূৰি আছ ছাৰে তেখেতৰ লগত মোক কথা পাতিবলৈ কৈছে বাইদেউ মোৰ লগত বেছি ক্ল'জ হয় নেকি ছাৰ কৈ দিওঁ তয়ে পাত মই এফালে কাটিম মই গোটেই ডাল নি কি কৰিম চাওঁ তাকে মাৰি পেলাই চবকে অকণ ভগাই দিম এইটো গেলিব লাগিলে জেচিবিও নাই উঠাবলৈ ফ্ৰিজত ৰাখিব ইমান ডাঙৰ ফ্ৰিজ নাই এডাল মৰিলেও বিপদ এডাল জীয়াই থাকিলেও বিপদ